my YouTube channel. My dear students, bolok aji hikim trigonometric অনুপাতবোৰ মৰকাৰ অহজ উপায় প্ৰায় ষ্টুডেণ্টৰ বিশেষ বহুতৰ প্ৰব্লেম হয় trigonometric অনুপাতবোৰ কেনেদৰে মনত ৰাখিব সো ইয়াত তিনিটা পদ্ধতি দিম সো সকলোৱে এই পদ্ধতিবোৰ গ্ৰহণ কৰে যে আৰু চেষ্টা কৰিব সো বলক 1 Shiva Parvati's husband. Shiva Parvati's husband. Shiva Parvati's husband. Itu সকলোৱে জানে Shiva Parvati's husband or আমি S to লম আৰু P to প্ৰথম এলফাবেট to লম S to লম S to লৈ যাম সাইন লৈ sin to লৈ থিটা লৈছো সাইন থিটা S to সাইন হাইলে ইয়াৰ P to আমি পারপেন্ডিকুলার রয়েছে P पर পারপেন্ডিকুলার রয়েছে পার্বতীস বা P রয়েছে পারপেন্ডিকুলার S to আমি হাইপোটেনিয়াস ধৰি হাইপোটেনিয়াস শর্ট কে P দি আৰু S দি পারপেন্ডিকুলার মানে লম্ব এতিয়া 2 নম্বৰ কলিং বেলত হাজিৰ ইয়াতে কি C to লম B to লম S to লম C to আমি cos যদি ধৰো cos থিটা কোণটো আমি ধৰিছো B to লম তো B to ললে বেস S to ললে আপোনাৰ তোমালোকে জানে হাইপোটেনিয়াস আছে হাইপোটেনিয়াস বেস হ'ব আমি B ধৰিছো ডাইৰেক্ট B হাইপোটেনিয়াস হ'ব S V মানেটো বেস মানেটো ভূমি আৰু S মানেটো কৰ্ণ বা অতিভুজ আৰু 3 নম্বৰ তাজমহল পৃথিৱী বিখ্যাত তো এই ফৰ্মুলাৰ পৰা অতি সহজে অনুপাতবোৰ শিকিব পাৰি তো T আহিলে P to লম T to tan ধৰি থিটাটো কোণ tan থিটা হ'লে P পারপেন্ডিকুলার ওপৰ লিখা আছে পারপেন্ডিকুলার B বেস পারপেন্ডিকুলার বা P ডাইরেক্ট হয় বেস বা B লম্ব বাই ভূমি আৰু বাকি তিনটা পালে আৰু বাকি তিনটা ট্রিগোনোমেট্রিক অনুপাত আমি সহজে উলিয়াব পাৰিম আমি জানো এই সম্পৰ্কটো আপুনি জানে sin theta equal to 1 by cosec theta so cosec theta to sin or reciprocal মানে অনুনৈক্য হয় so sin or যেটো অনুপাতটো উল্টা হ'ব মানে অনুনৈক্য so ইয়াত cosec theta এই অনুপাতটো উল্টা কৰি দিলে হ'ল মানে h by p hypotenuse by perpendicular এটো কি কৰ্ণটো পৰ যাব লম্বটো যাব এটো কেনেকৈ গম পালো এই ফৰ্মুলাটো চাও অনুপাতবোৰৰ মাজৰ সম্পৰ্ক যেটো sin θ টো 1 by cosec θ মানে cosec θ টো sin ৰ অনুনৈক্য বা sin টো cosec ৰ অনুনৈক্য সো এটো cosec θ = 1 by sin θ তো এটাৰ অনুনৈক্য হয় বা ৰেচিপ্ৰকেল হয় সো sin θ ৰ যেটো অনুপাত cosec ৰ ক্ষেত্ৰত এটো উল্টা হ'ব সো কৰ্ণ বাই লম্ব এটো বুজি পালে নাও cos θ ৰ যেটো সম্পৰ্ক cos θ ৰ লগত কোনটো সম্পৰ্ক sec θ ৰ লগত সম্পৰ্ক sec θ টো cos θ ৰ অনুনৈক্য হয় সো sec θ ৰ ভ্যালুটো বা sec θ ৰ যেটো অনুপাত আমি অহজে পাব পাৰিম হাইপোটেনিয়াসটো ওপৰলৈ যাব ৰেচিপ্ৰকেল যেটো অনুনৈক্য যেটো b টো তললৈ আহিব মানে কৰ্ণটো ওপৰলৈ যাব আৰু ভূমিটো তললৈ আহিব তাজমহল পৃথিৱী বিখ্যাতৰ ঠিক একেদৰে tan to
1/cot θ tan θ = 1/2 ইয়াত অনুপাতবোৰ যদি মাজৰ সম্পৰ্ক এইটো এটা সম্পৰ্ক হয় cot θ টো 1/2 cot θ টো tan ৰ ৰেচিপ্ৰকেল বা অনুনৈক্য তেতিয়া tan θ ৰ যিটো ভ্যালু এইটো উল্টা হ'ব tan θ টো ভ্যালু যদি আমাৰ cot θ টো কি হ'ব b টো ওপৰলৈ যাব আৰু p টো তললৈ আহিব এইটো ভূমি ওপৰলৈ যাব আৰু লম্ব তললৈ যাব সো এনেদৰে ইকোনমেট্ৰিক অনুপাতবোৰ আমি অতি সহজে উলিয়াব পাৰিম সো ইয়াত কোনোবাই যদি ভাল পাইছে তেতিয়া লাইক এণ্ড শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব